হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আৰু এতিয়া মই ৰাতিপুৱা আহি পালোঁহি শ্বুটিং লোকেশ্যনত। যিহেতু জোনাক চেনেলত তোমাৰ উশাহতে নামৰ চিৰিয়েল এখন সম্প্ৰচাৰ হৈ আছে, গতিকে আশা কৰোঁ সকলোৱে চাব। আৰু এতিয়া মই আহি পালোঁহি শ্বুটিং লোকেশ্যনত। একদম ৰাতিপুৱা মই ব্লগ বনাই আহিছোঁ। আৰু মই পাগলৰ নিচিনা সদায় কল টাইমত আহোঁ, যিটো আহিব নালাগে। কিয় গুড মৰ্ণিং? তাকে গুড মৰ্ণিং আহিব নালাগে। য়েছ, এতিয়া মই মেকআপ আৰম্ভ কৰিছোঁ। এতিয়া নীলাক্ষী বাক কৰি আছোঁ। আৰু মোৰ মেকআপ ইয়া হ'লে আমাৰ গুণে ৰাতিপুৱাই আহি পেলাই আমাক ছাৰ্ভিচ দিয়ে ৰাতিলৈকে। বেচেৰীজনী মানে আমাক ধুনীয়া কৰে, তাই নিজে অকণমান মানে সাজি কাচি থাকিবলৈ তাই সময় নাই। এয়া হৈছে আমাৰ গুণ। এয়া নীলাক্ষী বা সাজু ৰেডি হৈ গ'ল। কওকচোন, আপুনিহে জানিব কেনেকুৱা নাই, মই ভাল পাইছোঁ। আৰু গুণৰ মানে চকুকেইটা সঁচাই বৰ ইমান ইচ্ছাল কৰে তাইক মই সুধিছোঁ, মই বোলো এইবাৰ তই চকু মেকআপ কৰোঁতে ক'ব পাৰিম। মই হৈ গ'ল এইফালে, আৰু এইফালে এজনীও হৈ গ'ল। ইমান কোলা কোলাকে আহিছে। আমাৰ এয়া ইলু হৈ গ'ল। আমাৰ চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু এইফালে আমাৰ DOP চন্দন সাগৰ। গৈ আছোঁ আৰু পাকঘৰলৈ। এয়া আমাৰ শৰ্মাদাই বনাই আছে ৰুটি, আমালে বনাই আছে। আমাৰ এয়া অজিত ভাই, এয়া আমাৰ নতুনকৈ আহিছেহি বা এইফালে পুৰা ভাত খাইছে। ফটিক দা ৰাতিপুৱা কি খাইছে? আমাৰ ফটিক দাই বহুত কেমেৰা কৰিলে বেয়া পায়, সেইকাৰণে ফটিক দাক নুঠাওঁ। আপুনি খাওক। এতিয়া ব্ৰেকফাষ্ট কৰাৰ টাইম। ব্ৰেকফাষ্ট কৰিম এতিয়া। দেখুৱাম ৰ'ব কি দিছে। ৰুটি, শুকান ৰুটি দিছে আজি। শুকান ৰুটিকে খাই লওঁ ৰ'ব। এয়া আমাৰ মাজত এতিয়া আকাশ দা উপস্থিত। এতিয়া আকাশ দা আহি গ'ল। এতিয়া আহি পিনি মনত পৰিছে। আৰু গোটেইবিলাকে আকাশ দাক এনেকে চাই আছে। আজি আপোনাৰ এই যে গুচি গৈছিলে, গুচি যোৱাৰ পিছত নিজকে চম্ভালিব নোৱাৰো যেতিয়া। এইফালে ৰীল বনাইছে দেই, চাব আজয়। এইফালে আমাৰ DOP কেমেৰামেন, এইফালে দৰ্শক আজয়। এইফালে ৰীল বনাইছে, দেখা নাই? এয়া কি ধুনীয়াকে ৰীল বনাইছে, চাব লাগে চবে। দিব এতিয়া মোৰ লগত আছে আপোনালোকৰ সকলোৰে প্ৰিয় আকাশদ্বীপ দা আছে। বহু দিনৰ পিছত, 8 বছৰমানৰ পিছত চাগে ন, যিহেতু 8 বছৰমানৰ পিছত বিৰতিৰ পিছত চিৰিয়েল এখন কৰিছে, গতিকে মই সুধো চাওক আপোনালোকৰ মাজত এই আকাশদ্বীপ দা কওক, খবৰ কৈ দিয়ক আপোনাৰ। খবৰ ভাল, বিৰাট ভাল। আজি শ্বুটিঙলৈ বুলি ওলাই আহিলোঁ। আৰু আপোনাৰ জোনাক চিৰিয়েলত এখন তোমাৰ উশাহত কৰি কেনেকুৱা লাগিছে? একদম বহুত ভাল লাগিছে। ভাল লাগিছে ন? আপোনাৰ কেৰেক্টাৰটো? কেৰেক্টাৰটোৰ নাম আকাশ আকাশে হৈ থাকিলে। আৰু ভাল লাগিছে ন? আপোনালোকে চাই আছেনে বাৰু চিৰিয়েলখন? চাই থাকিব। আৰু হয়, সেইটো সুধো। কওক কেনেকুৱা লাগিছে মোৰ মেকআপটো? মেকআপটো বেয়া বেয়া। মেকআপটো একদম বটলা ন? ইমান বেয়া। কৈ দিয়ক সঁচাকে কওক, ভালকে কওক। বিৰাট ভাল। আৰু কথা পাতিছোঁ ৰ'ব, ইফালে শ্বুটিং চলি আছে যিহেতু কৈ আছোঁ অলপ পিছত।
আকৌ মই আকাশদাৰ ওচৰলৈ আহিছোঁ। এই আকাশদা অলপ টাইম আকাশদাৰ ব্ৰেক পাইছে যিহেতু বহি আছে। তাৰপিছত সুধি আছিলোঁ অথনি অকণমান কথা পতাৰ পিছতে যিহেতু সামৰিব লগা হৈ গৈছিলে, শ্বুটিং চলি আছিলে। আকাশদা এতিয়া আপুনি কওক যে আপোনাৰ নেক্সট পৰিকল্পনা কি, নেক্সট কি কাম আহি আছে, কি কৰি আছে? নেক্সট বিহুৰ দিনা মই এখন 24টা এপিছ'ডৰ এটা বিহুৱতী এখন চিৰিয়েলে আৰু 24টা এপিছ'ডৰ বিহুৱতী, সেইখন 17 তাৰিখৰ পৰা শ্বুটিং আৰম্ভ হ'ব। আৰু শ্বুটিং হ'ব মোৰ ঘৰত, মোৰ গাঁৱৰ ঘৰত। সেইখন মই শুনামতে এতিয়ালৈকে ৰাগৰিদম আৰু জুনজুন আৰু ইফালে মই কাষ্টিং হৈছোঁ। আৰু সেইখন হয়তো ল'ব আৰু বহুত বছৰৰ পিছত 10 বছৰ হ'ল জানমনি কৰিছিলোঁ ৰাগে মই জানমনি কৰিছিলোঁ। তাৰপিছত সেইখনৰ পিছত এইখন মানুহে হয়তো ভালকৈ ল'ব আৰু আশা কৰিছোঁ। চাব আপোনালোকে। আৰু সেইখনত মোক মেকআপৰ কাৰণে কৈছিল, কিন্তু মই নোৱাৰোঁ যিহেতু মোৰ বিহু প্ৰগ্ৰেম সুবাসনা বাৰ লগত লৈ থোৱা আছিলে, গতিকে মই সেইখনত নোৱাৰিম। আৰু তাৰপিছত নেক্সট আকাশদাৰ বহুত কিবাকিবি প্ৰজেক্ট আহি আছে। আশা কৰোঁ যদি পিছলে আকাশদাই মোক মাতে। আকাশদাৰ নিজৰ কাম আহি আছে হয়নে? নিজৰ মোৰ প্ৰডাকশ্যন খুলিছোঁ মই, নিজৰ প্ৰডাকশ্যন মানে নমামি প্ৰডাকশ্যন, নমামি নামেৰে আকাশদাৰ ছোৱালীজনীৰ নাম যিহেতু নমামি প্ৰডাকশ্যন খুলিছোঁ। আৰু তাত মই চিৰিয়েল এখন ভাবিছোঁ। আৰু তোমাৰ আশা নামটো ক'লে বা তোমাৰ আশা মোৰ ইউটিউব চেনেলতে প্ৰথম কৈছে নে প্ৰথম কৈছোঁ তোমাৰ বা দেখিছে নে? মোৰ ইউটিউব চেনেলত প্ৰথম কৈছে তোমাৰ আশা। সেই আকাশদ্বীপদাও ওলাব চাগে তাতে। মই ওলাম সেইখনত আৰু নিজৰ চিৰিয়েল আৰু ভালকে কৰিম, আপোনালোকে চাব নাপাহৰিব দেই। সেইটো যেতিয়া নমামিৰ জন্মদিন সেইদিনাখনিয়ে শুভ মুহূৰ্তত আছে হয়নে? 3 তাৰিখে তাই আগষ্ট জন্মদিন আৰু সেইদিনাখনে শুভ মুহূৰ্ত আগষ্ট হয়। হয়। এয়া আপোনালোকে চাই থাকিব আকাশদাৰ কামবোৰ। আপোনালোকেতো ভালেই পায় আগৰ পৰা, এতিয়াও ভাল পাই আছে, মৰম দি আছে, আকাশদাক ধুনীয়া ধুনীয়া কমেণ্ট দি আছে, আমি দেখি আছোঁ। গতিকে চাই থাকিব তোমাৰ উশাহ চিৰিয়েলখন, আৰু আগলৈও মানে আকাশদাৰ কামবোৰ চাই থাকিব। ঠিক আছে। মোৰ চেনেলটোৰ কথা কৈ দিয়ক, গুণগুণ প্ৰিয়া চেনেলটোৰ কথা কৈ দিয়ক। গুণগুণ প্ৰিয়া গুণগুণ প্ৰিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, কাষত থকা বেল আইকন বটনটো টিপি দিব। সিমানে আৰু সিমানে আৰু চাই থাকিব দেই। ঠিক আছে। কাৰণ আপুনিও জানে আপোনাৰ ল'ৰাই কৰবাত মাকে কৈছে আপুনি মোক অকণমান। আজি আকৌ আহিছোঁ ওপৰলৈ বহু দিনৰ পিছত। ইয়াতো শ্বুটিং হৈ আছে সপায়। এয়া শ্বুটিং হৈ আছে। এতিয়া এখন পাৰ্ক, তিতি গ'ল নে কি? लॉस्ट पे जाएगा। अरे एक बात बताता हूँ, बुरा मत माने, मानने से भी बताए। এতিয়া বাৰু মোক অকলে অফলোক দিয়ক লাহে লাহে, মই ভইচটো কৈ দিম। মোৰ ঘৰখনতো মইতো কেতিয়াও ভবাই নাছিলো। এয়া মোৰ খানা আহি গ'ল। দিছে দাইল, আলু ভাজি, আৰু এইফালে হৈছে চিকেন, আৰু এইফালে হৈছে পৰ্ক, আৰু আমি গোটেইগালে খাই আছোঁ। খাই লওঁ এতিয়া, চাই থাকক। আজি আমাৰ তোমাৰ ঘৰত বিদিশা প্ৰেগনেণ্ট হৈ গ'ল। সেয়া সাত মাহ চলি আছে। চাব দেই, চাওঁ মোৰ কেমেৰাচোন লগা নাই। চাইডৰ পৰা লাগিব নেকি? চাইডৰ পৰা অলপ লাগিছে। কি নহয় মানে দেৰি কৰিব নালাগে, অলৰেডি বহুত দেৰি হৈছে। মই বাহিৰতে ৰৈ আছে।
Rolling. Action. এতিয়া চাহ বনাই আছে এয়া গাখীৰ চাহ বনাইছে ইয়াতে কথা গলে ৰাতিপুৱাই যাম কিন্তু এটা কথা সেইটো মোৰে সেইটো মা দালি ক্ৰেডিটটো বেলেগে হেল এতিয়া চাহ খাম এতিয়া বুট অকণকে খাওঁ বুট দিছে যিহেতু বুট খাই লওঁ তাহলে আমাৰ নীলাক্ষী বাই পুৰা চাহ আৰু বুট খাই আছে চাহৰ লগত ভজা বুট বেছি ভাল লাগে কিন্তু এয়া কেঁচা বুট আৰু বেলেগ আমি কিবা কিবি খাওঁ কিন্তু আজি নাই দিয়ে যিহেতু মনটো বেয়া আজি মন বেয়া আজি অকল বুট খাব খাইছো আৰু এনেকৈ আমাৰ শ্বুটিংবোৰ হৈ থাকে আৰু তাৰ মাজত সকলোৱে হাঁহি ধেমালি ফূৰ্তি কৰি টাইমটো পাৰ কৰোঁ আজিলৈ তেন্তে ইমানতে সামৰণি মাৰোঁ শ্বুটিং বেকআপ আৰু এতিয়া গৈ থাকোঁ ৰুমলৈ চাই থাকিব এনেকৈ ভিডিঅ'বোৰ আগলৈ আকৌ লগ পাই আছোঁ দুদিনমানৰ পিছত ঠিক আছে বাই